ধানবোৰ কেনেকৈ কাটো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এনেকৈ মানে ধানবোৰ কটা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকক এখন বম ডাঙৰ পথাৰৰ পৰা আজি আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ মানে আমাৰ ধানবোৰ কাটিবলৈ। আৰু জানেই আপোনালোকে এনেকুৱা সময়ত সকলোৰে ধানবোৰ মানে কাটে। আৰু ইয়াত চাওক এখন বম ডাঙৰ মানে পথাৰ, সকলো পিনে কেৱল ধান ধান ধান। আৰু এতিয়া সকলোবোৰ পকি গ'ল আৰু এতিয়া সকলো কাটিবৰে হ'ল আমাৰ। আৰু আমাৰ চাওক ধানবোৰ কাটি কাটি অকণমান আছে, এইখিনিয়ে কাটিলে হৈয়ে যাব। আৰু আমাৰ ইয়াত মানে 2 বিঘা আছিল, 2 বিঘা কাটোতে মোটামুটি 3 দিনমান লাগিলে। তো বাৰু একো নহয়। তো চাওক কেনেকৈ কাটো, কেনেকৈ কি কৰোঁ সকলোবোৰ দেখুৱাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈকে। বন্ধুসকল চাওক আপোনালোকে ফিল্ডখন একবাৰ সুন্দৰকৈ, কিমান ডাঙৰ পথাৰ বাপ্পা ঐ। আৰু চাওক সকলো পিনে ধান কাটি আছে, মানুহবোৰ জুম কৰি দিছোঁ আপোনালোকে চাওক, অকণমান দেখা পাব তেতিয়াহে। তো চাওক সৌ পিনে কাটি আছে ধান, আৰু সৌ পিনেও আছে, দেখুৱাই দিওঁ চাওক। সৌৱা মানে বেছি ভালদৰে দেখিব পোৱা নাযায়। আৰু এয়া হ'ল আমাৰ 2 বিঘা আছিল, ইয়াত কাটি কাটি প্ৰায় হ'বলগীয়া হ'ল। এইখিনি আছে আৰু তো এইখিনি এতিয়া কাটি আছোঁ আমি, দাদা আৰু মই। চাওক আপোনালোকে পকা পকা ধাননি পথাৰ, এনেকুৱা একেবাৰে সুন্দৰ, সকলো পিনে ধান ধান আৰু পূৰা পকা পকা ধান দেখুৱাইছোঁ আপোনালোকক। চাওক সকল, চাওক আপোনালোকে এতিয়া ধানবোৰ কেনেকৈ কাটো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এনেকৈ মানে ধানবোৰ কাটিলোঁ, আপোনালোকে দেখিছে। আৰু বন্ধুসকল এতিয়া বনাই আছোঁ ঠেকা, যেনেকৈ মানে মানুহৰ কোমৰত মানে ঠেকা বন্ধা হয়, তেনেকৈ ধানবোৰো মানে ঠেকা বন্ধা হয়। তেতিয়াহে এটা ডাঙৰ চিষ্টেমৰ হৈ যাব। তো কেনেকৈ বনাই আছোঁ চাওক। এতিয়া হৈ গ'ল মোৰ ঠেকা, এতিয়া ধান কাটিব লাগে। বন্ধু বান্ধৱীসকল, তেনেহ'লে আজি ধান কটা প্ৰায় হৈ গ'ল। 3-4 দিনমানৰ মূৰত 2 বিঘা আজি প্ৰায় সমাপ্ত কৰি দিলোঁ। এয়া আমাৰ পথাৰখন আছিল, চাওক পূৰা একেবাৰে ঢালাই দি দিলোঁ। আৰু এইপিনে ডাঙৰ পথাৰখনত মানে ধানবোৰ আছে এতিয়ালৈকে কাটিবলগীয়া, আৰু 2 দিনমান গ'লেই সকলো শেষ হৈ যাব কটা। তো বাৰু আপোনালোকক আজি এনেকৈ মই ধান কটা দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যদিহে চেনেলটোত কোনোবা নতুনকৈ চাই আছা তো আজিলৈ ইমানতে এৰিছোঁ বাই বাই জয় অসম নতুন এটা ভিডিঅ'ত আকৌ লগ পাম